हेलो भाई लोग कैसे हो मैंने जी मैंने मैंने ये ब्लॉग এটা বনাব গৈ আছোঁ মানে ব্লগটো যদি মানে তামান ধুনীয়া ব্লগ হ'বলৈ গৈ আছে যদি এই ব্লগটো মানে ভাল পায় মানে পুৰা লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে ব্লগটো আজি তামান ধুনীয়া ব্লগ আছে মানে ব্লগটো মানে যদি সম্পূৰ্ণকৈ চাই থাকে ন আপোনালোকৰ মানে এই মুখত মানে পানী ওলাই যাব মানে জিভা পানী মানে লোভ লাগি যাব মানে ধুনীয়া ব্লগ হ'বলৈ গৈ আছে তো মানে ব্লগটো মানে আপোনালোকে পুৰা সম্পূৰ্ণকৈ চাই দিব যদি এই ব্লগটো মানে সম্পূৰ্ণকৈ চাই থাকে ন পুৰা ধুনীয়া হ'বলৈ গৈ আছে মানে আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব মানে কেনেকৈ চাই থাকিব আপোনালোকে মানে ইয়াৰ চকু মেলি মুখ মেলি নাক মেলি মানে চুলি মেলি চাই থাকিব মানে সম্পূৰ্ণকৈ চাই থাকিব মানে হেল্ল' মানে আমি এই পথাৰত মানে আমি মানে টেঙা খাবলৈ আহিছোঁ মানে এই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মানে কেনেকৈ চাই থাকিব মানে চকু মেলি মুখ মেলি কাণ মেলি মুখ মেলি চকু মেলি মানে এই মানে চাই থাকিব মানে ধুনীয়া ব্লগ হ'বলৈ গৈ আছে মানে আপোনালোকে চাই খুব ভাল পাব মানে এই তামান ধুনীয়া ব্লগ হ'বলৈ গৈ আছে মানে ধুনীয়া জেগা এখন মানে আমি মানে এই টেঙা খাবলৈ আহি আছোঁ মানে ধুনীয়া ব্লগ হ'ব মানে আপোনালোকে চাই থাকিব মানে যদিহে ব্লগটো মানে যদি ভাল পায় এটা লাইক কৰিছে মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কুছ কৰিব মানে একদম ধুনীয়া হ'বলৈ গৈ আছে মানে আজি মানে আমি দেখিছোঁ মানে আমি পথাৰ আহি আছোঁ মানে হয় এই পথাৰত চাওঁ মানে আমাৰ এখন পথাৰ এখন বিল হয় মানে ইয়াত মানে আহি আছোঁ মানে আমি টেঙা খাবলৈ আমি তিনিটা আহি আছোঁ মানে নকুল মই আৰু কণ মোৰ লগত আছে মানে আমি আহি আছোঁ আৰু ইয়াখন আমাৰ পথাৰ চাওঁ আৰু আমি মানে এই জংঘল বাটৰ হৈছে হয় বাটৰ তলত আহি আছোঁ মানে আমি মানে পাইছোঁহি মানে আমি জেগা এখন পাইছোঁহি মানে চিলেক্ট কৰা জেগা এখন আৰু লোকেশ্যনটো আমি পাই গৈছোঁহি মানে মোৰ লগত আগত গৈ আছে আৰু মই পিছত গৈ আছোঁ মানে তো আমি গৈ আছোঁ তো ভালেও মানে মানে ভিডিঅ'টো মানে খুব ধুনীয়া হ'বলৈ গৈছে মানে কি ক'ম আৰু আমি আৰু টেঙাটো কেনেকৈ খাওঁ আপোনালোকে জানিয়ে চাগে হয় আৰু টেঙাটো মানে খুব ধুনীয়া হ'বলৈ মানে টেঙাটো ইমান ডাঙৰ নহয় সৰুৱে বাৰু হ'লেও মানে এতিয়া টেঙা খোৱা মানে দিন হোৱা নাইতো হয় এই কাতি বিহুতে টেঙা খায় কিন্তু আমি এতিয়া আগতীয়াকৈ খাই লৈছোঁ মানে তাৰপিছত কাতি বিহুত আকৌ খাম তাৰপিছত ব্লগ মানে আজি আমি ভিডিঅ'টো মানে আৰু আগুৱাই লওঁ তো দোস্তো মানে যদিহে ভিডিঅ'টো চাই ভাল পায় লাইকটো কৰি দিব 1 নম্বৰত যদি ছাবস্ক্ৰাইবটো কৰিব আৰু কমেণ্ট কৰিব যদি বেয়া হয় তো ব'লক আমি ভিডিঅ'টো আৰু অলপ আগুৱাই লৈ যাওঁ ব'লক মানে আমি মানে এই জেগা লোকেশ্যনখন পাই গৈছোঁহি মানে আমি এইকণে জেগা মানে আমি খানা খোৱা মানে টেঙা পাতি খোৱা জেগাখন পাই গৈছোঁহি ফাইনেলি আমি পাই গৈছোঁ লোকেশ্যন আৰু এই টেঙাবিলাক চাওক মানে বেছি ডাঙৰ নহয় সৰু টেঙা হয় চাওক দেখা দিছোঁ মানে দেখি জানো মানে বেছি নহয় মানে ইয়াত আৰু জলকীয়া চলিকীয়া কিবা কিনি চব আছে খাৰ চাহ নিমখ চিমখ মানে পূৰা ধুনীয়া বুলি কৈছে মানে আৰু মোৰ লগত এটা চাওক পূৰা ভোজ চলাই আছে এইজন অৰে কণ কিমান কণ বোলে ইমান কণ এই আমাৰ কণে মানে ভোজ চলাই আছে মানে দেখিছে নহয় কেনেকুৱা ভোজ মানে আমাৰ গাঁৱত নাও চাও নাই হ'লেও এখন দুখন আছে নাও কিন্তু ভোজ বেছিকৈ চলে হয় মানে পাতখন ধুই আছোঁ টেঙা আৰু এই পাতখন ছিগিলে দেখোন ফাটা দেখোন পূৰা মানে কটাই চলি ধুই লৈছে আৰু চব কোচ কৰি লৈছে হয় আৰু আমাৰ এইপিনে আছে টেঙাবিলাক চাওক আৰু এতিয়া ইয়াত আমি টেঙাখিনি পূৰা ভুলাই ল'ব লাগিব ভুলাই কৰি নিমখ চিমখ সানিকৈ পূৰা খাই দিব লাগিব আৰু তাৰপাছত কি হয় আপোনালোক দেখা যাব আৰু এইপিনে চাওক হাই এটা কৈ দিয়া হাই মোক কণ হয় নহয় মোৰ দোষ হয় আমি তিনিটা আহিছোঁ আৰু বেছি অহা নাই বেছিকৈ আৰু বেছি পাতি হ'লে আৰু ভাল নালাগে হয় আমি তিনিটা আহিছোঁ মানে পূৰা গপচকৈ খাব লাগিবতো খানাটো হয় টেঙা যদি অলপ গপচকৈ খাব লাগিব আৰু পাতখন ধুই লোৱা হৈ গ'ল আৰু ইয়াতে আমি এইটো পূৰা টেঙাখিনি আমি বুখলা নহয় বুলি চাওক একদম পূৰা ভোজ চলাই আছে এই আগলৈ যাওক আগলৈ মানে এই আমাৰ লগত মানে আৰু এটা মোৰ দাদা এজন আহি আছে মানে এই দাদা এজন আহি আছে মানে আমি টেঙা খাম বুলি গম পাই বুলি মানে সি আৰু এজন আহি আছে আমি আলু আহি আছে মানে আৰু সিও মানে আমাৰ লগতে টেঙাটো মানে পূৰা জুতিটো ল'ব বুলি ভাবিছে মানে তো আমিও সিহঁতক তাকো মানে সেই দাদাজনকো আমি মাতিছোঁ তো ইয়ালৈ আহি আছে পাইছেহি আৰু আপোনাৰ লগত দেখুৱাম দাদাজনকতো আমি টেঙা চেঙা কাটি আছে দেখিছে নহয় টেঙা চেঙা কাটি আছে হয় টেঙা চেঙা কাটি আছে চব মানে মই মানে এই ডন চোন নাইতো সেইকেইটা ওপৰৰ পৰা কেমেৰা আপোনাৰ লগত দেখা দিছোঁ মানে কি কৈ আছে মানে মই দেখা দিম ডন চোন নাই হয় গতিকে মই চব কৰি উঠি আছোঁ গছৰ ওপৰত একদম পূৰা গছৰ ওপৰত উঠি আছোঁ ডন চোন নাইতো একদম পূৰা গছৰ পৰাই আপোনাৰ লগত দেখা দিছোঁ তলৰ পৰিৱেশটো আৰু সৌজনী হৈছে মানে মই মানে মাতা এই দাদাজন হয় মানে এতিয়া আহি পাইছেহি সেইজন মানে হয় মানে এই হাঁহ এটা দি দিয়ে আকৌ এইজনে হয় মানে পাইছেহি এতিয়া আহি পেলাই এই মানে ডন চন নাইতো হয় আমি দুখীয়া মানুহটো সেইকেইটা ওপৰ পৰাই মানে কেমেৰাটো মাৰি আপোনালোকক দেখা দিছোঁ মানে তলৰ দৃশ্যটো কি এই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু
চাব মানে কোনে আনিছ না ভিডিঅ' নি এখন জলকীয়া খাব আহিছে কি মানুহ একেটা গেলা খাওঁ আনিছ নেকি আমাৰ গোটেই টিমটো হয় এইটো মানে এই খানা খোৱা টিমটো মানে এই টেঙা জুতি লোৱা টিমটো আমাৰ এই গোটেই 1 2 3 4 5 5টা হয় মানে ধুনীয়াকৈ মানে টেঙাটো মানে টেঙা আৰু 8টামান আনিছোঁ হয় মানুহ 5টা পূৰা মানে খাব লাগিব জুতিটো এই পূৰা মানে বনাই থাক এই মানে বুখাই থাক মই আৰু ধুনীয়াকৈ মানে আৰামত খাব পালে ভাল হয় মানে ভাইলোক মানে মই টেঙা অলপ টেষ্টিংটো কৰি চাওঁ মানে হয় মানে কেনেকুৱা হয় মানে টেঙাটো মানে খাবলৈ ভাল নে বেয়া মিঠা নে টেঙা আছে খাই চাওঁ মানে অলপ আচ্ছা হে ভাল আছে মানে ভালে আছে মানে ইমান টেঙা নহয় টেঙাটো ভালে আছে খাবলৈ আৰু ভাল লাগিব তোমাৰ এইফালে কি কৰি আছে এপাক চাইটো খাই থৈছোঁ মানে ভৰিখন চলাব ধৰি আছে মানে নচলাই বুলি অলপ এতিয়া অলপ পাছতকৈ চলাব টেঙাখিনি খাই লৈ পেলাই পাংখা ল'লে ছেকেণ্ডখন পাংখা ল'লে কষ্টাই মানে নতুন ল'লে পাংখা ছেকেণ্ড ল'লে আশা লৈ লাভ নাই সেই বিলাই যে ছেকেণ্ড লৈ যায় সি পস্তাব চাবিচোন প্ৰেগনেণ্ট হয় নেকি বজা নেকি বজা নেকি তই বজা পোৱালি নহয় টেঙা আছিলে তত খাই আহিলোঁ কেলা টেঙা খাম গৈ লাগিব কেলা খালে যদিও পাই আছে তোৰ পাই আছে তেও দে দিম মানে চাওক এই আমাৰ এই খানা মানে কি কয় বোলে এইটো কি কয় ৰবৰ টেঙা যদি মানে খাবলৈ হৈ গৈছে মানে পূৰা ফেনেকি আছে মানে হানি আছে জলকীয়া অলপ কমিলে বোলে হয় জলকীয়া অলপ কমিল ন জলকীয়া অলপ কমিলে মানে টেঙা অলপ কমিলে বুলি টেঙাটো এই আৰু এটা টেঙা আছে দেখোন আৰু এটা টেঙা আছে এইটো টেঙা অলপ কমিলে আৰু জলকীয়া অলপো কমিলে আৰু এতিয়া আমাৰ পূৰা খাবলৈ হ'ব আৰু চবেই মানে পাত চাত হাতে লৈ লৈছে আৰু মই অলপ খাই লওঁ আপোনালোকে চাই থাকিব আমি খাই লওঁ দেই মোৰ ভাগ ক'ত মোক লৈ পেলাই খালেই হ'ল দে আকৌ আমি আৰু এখন আমি ডাঙৰ পাতখনতে খাম দে লৈ ল নিমখ অলপ কমিলে ভাইলোক ভাইলোক মানে চাওক মানে আমি মানে এতিয়া পূৰা টেঙা খাই আছোঁ হয় আমাৰ এইফালে জিলাজনো খাইছে আঙুলি ভাম দেই সেইটো কৈছে হেল্ল' চব কোচ এই খানাটো খোৱা হৈ গ'ল চবেই মিলি জুলি খালোঁ আৰু খানাটো আমি পথাৰ মাজত আহি খাই ল'লোঁ এইফালে আৰু এক্সট্ৰাকৈ এটা বঢ়িয়াকৈ খাই আছে মনে মনে আমাক নিদিয়াকৈ বাৰু আৰু এইফালে এজনে খাই আছে টন নামে টন আৰু আমি খানাটো খাই হৈ গ'ল ন আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব বাই বাই